নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ বন্ধুসকল ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ SCERT আসামৰ এখন এডমিশন নোটিছ ওলাইছে অৰ্থাৎ 2 ইয়াৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DLED কোৰ্সৰ কাৰণে এডমিশন নোটিছ ওলাইছে এডমিশন নোটিছখন 22 তাৰিখে ওলাইছে আৰু যি এই বছৰৰ জুলাই মাহৰ পৰা যি কোর্স আৰম্ভ হ'ব তাৰ কাৰণে এডমিশন চলি আছে আৰু এডমিশন নোটিছখনত দিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে লোৱাৰ প্ৰাইমাৰীৰ কাৰণে হ'ব লাগিব 50% এৰে হাই সেকেন্ডাৰী পাস কৰা আৰু SC ST ৰ কাৰণে থাকিব লাগিব 45 মাৰ্কস অৰ্থাৎ 5% মাৰ্কস ৰিলেক্সেশন আছে SC ST ৰ কাৰণে তাৰ পিছত আপাৰ প্ৰাইমাৰী লেভেলৰ কাৰণে BA বা BSc হ'ব লাগিব আৰু 50% মাৰ্ক লাগিব ঠিক তেনেকৈ SC ST সকলৰ কাৰণে 5% ৰিলেক্সেশন আছে অৰ্থাৎ 45% থাকিব লাগিব তাৰ পিছত বন্ধুসকল এজ দিয়া হৈছে ক্যান্ডিডেট জনৰ এজ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 34 ইয়াৰ্ছৰ ভিতৰত আৰু SC ST ক্যাটেগৰীৰ কাৰণে 2 ইয়াৰ ৰিলেক্সেশন আছে তাৰ পিছত বন্ধুসকল ৰিজাৰ্ভেশন ইয়াতে OBC MOBC SC ST আৰু PWD সকলৰ কাৰণে ৰিজাৰ্ভেশন আছে তাৰ পিছত কৈছে বন্ধুসকল হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব গুটিকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে SCERT ৰ অফিচিয়েল ওয়েবসাইট scrtassam.co.in এই ওয়েবসাইটটোত আপোনালোকে গৈ এপ্লাই কৰিব লাগিব তাৰ পিছত এপ্লিকেশনৰ কাৰণে ফিজ দিয়া হৈছে 350 টকা সকলোৱে 350 টকা অনলাইন ফিজ পেমেন্ট কৰিব লাগিব তাৰ পিছত বন্ধুসকল এডমিট কাৰ্ড দিয়া হ'ব 2 মেৰ পৰা আৰু এই এডমিট কাৰ্ডখন SCERT ৰ অফিচিয়েল ওয়েবসাইটত দিয়া হ'ব তাৰ পিছত বন্ধুসকল দিয়া হৈছে এক্সাম কত পাতা হ'ব এক্সাম ডিস্ট্ৰিক্ট ওয়াইজত এক্সাম সমূহ পাতা হ'ব তাৰ পিছত ইয়াতে এক্সামৰ ডেটটো দিছে 12 মে তাৰিখ 2019 তো বন্ধুসকল ইয়াৰ কাৰণে অনলাইন এপ্লিকেশন বৰ্তমান আৰম্ভ হৈছে 22 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ অন্তিম ডেট হৈছে 12 এপ্ৰিল তাৰিখ তো বন্ধুসকল আপোনালোকে এপ্লাই কৰিলে কৰিব পাৰিব এই এন্ট্ৰেন্সৰ পিছত আপোনালোকে DLED ৰ এডমিশনৰ কাৰণে কোৱালিফাই হ'ব পাৰিব তো বন্ধুসকল আজিলৈ ইমানে যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ